ইমান আচলতে প্ৰাকৃতিকভাৱেও খুব সাংঘাতিক ধৰণে আচলতে চহকী এইটো এলেকা। সেইকাৰণে আচলতে ইয়াতে মানুহে বসতি কৰি থাকি ভাল পাইছে। কোনো ধৰণৰ আচলতে ইয়াত কোলাহল পৰিৱেশ নাই। আটাইতকৈ মানে প্লাছ পইণ্ট মই ভাবিছোঁ ইয়াৰ জলবায়ুটো খুব সুন্দৰ আৰু কোলাহলতাৰ পৰা বহু দূৰ নিলগত প্ৰকৃতিয়ে তেওঁলোকক যেন আচলতে লালন পালন কৰিছে, তাৰে এক যেন সান্নিধ্য আমিও আজি লাভ কৰিছোঁ। সুখী হৈছোঁ ঝাৰুবনৰ মাজে মাজে ইকৰা খাগৰিৰ মাজে মাজে বালিচৰৰ পৰা আহি একদম প্ৰকৃতিৰ শীতলী কোলাত যেন আশ্ৰয় লৈছোঁ। খুব ভাল লাগিছে। হেল্ল' এভৰিৱান, নমস্কাৰ গাইজ। আজি আমি ওলাইছোঁ ব্ৰহ্মপুত্ৰ বালিচৰ পাৰ হৈ দক্ষিণ মাজুলীৰ এটা বৃহত্তৰ এলেকা এটা আছে। এই এলেকাৰ ওচৰতে থাকিও আজিলৈকে আমি গৈ পোৱা নাই। চ' আজি সময় উলিয়াই গৈছোঁ আৰু আপোনালোকে চাই থাকিব আৰু ইয়াৰ সৌন্দৰ্যবোৰ উপভোগ কৰিব আপোনালোকেও। দলং দুখন মানে পাৰ হ'ব লাগিব। এখন নদী পাৰ হৈ আহিলোঁ, কিন্তু ইয়াতে অকণমান পানী দেখিছোঁ। ইয়াতে আমি গৈ আছোঁ লহবাগ চাপৰি নেকি? লহবাগ চাপৰি আৰু পাঞ্জাৱ চাপৰি। ব্ৰহ্মপুত্ৰত দুটা ৰূপ দেখিব পোৱা যায়। এতিয়া যিটো খৰালি ছিজনত আপোনালোকে ভাবিব একেবাৰে মৰুভূমি যেন বুলি ভাবিব, কিন্তু যেতিয়া বাৰিষা ছিজন আপোনালোকে তেতিয়া মই ভিডিঅ' বনাই দেখাম বাৰু। ইয়াতে ইয়াৰ মানুহবিলাকে বাৰিষাৰ সময়ত বহুত সমস্যাত ভুগি থাকে। ক'বলৈ গ'লে গৰু, ম'হ, ছাগলী মানুহবিলাকে পানীৰ মাজতে থাকে। ওখ ভেটি থাকে, ওখ ভেটিবিলাকত আশ্ৰয় লয় আৰু মথাউৰিবিলাকত যায়। আৰু ইয়াৰ জনজীৱন বুলি ক'ব, ইয়াৰ মানুহবিলাক বহুত সমস্যাত থাকে। আৰু চাপৰিটো বগৰীয়ে মেইন ন, চ' বগৰীকে খাই যাওঁ। অকমচিন ময়ক মানে প্ৰাৰ্থনা কৰি লৈছে আৰু কোনো দুখ দাস নধৰিবা। মালিকক কৈছে, ওপৰৱালাক। এটা মালিক বুলিবলৈ কোনো নাই চাপৰিত। কেবেক চেবেক অনাহ'লে নিব পাৰিলোঁ হয় ঘৰলৈ নিবৰ কাৰণে। বেচেৰা টাউনত থকা মানুহ ন, টাউনততো একো বস্তু নিকিনিলে নাপায়, তো আমাৰ গাঁৱৰ পৰাই নিব বিচাৰিছে। নিয়ক একো নাই, ফ্ৰী পোৱা বস্তু নাই। এইটো কোনো মানে পিয়'ৰ মাল আৰু এইবিলাক পিয়'ৰ একদম, কোনো সাৰ চাৰ নাই, ৰাসায়নিক এইবোৰ নাই। গাইজ, আমি এতিয়া পাইছোঁহি লহবাগ চাপৰি। লহবাগ মানে চাগে আপোনালোকে বুজি পোৱা নাই, লহবাগটো হৈছে এটা মিচিঙৰ এটা শব্দ। কিন্তু লহবাগ মানে হৈছে কি, এলেহুৱা। এইটো চাংঘৰ দেখিছোঁ, যিহেতু ইয়াত মিচিং সম্প্ৰদায়ৰ মানুহ বেছি আছে। ফাৰ্ষ্টত মিচিং ঘৰ পাইছোঁ। আহি জাষ্ট আমি পাইছোঁহি আমাৰ গন্তব্য স্থান। জীৱনত প্ৰথমবাৰ আহিছোঁ এই জেগালৈ। দেখিছেনে আপোনালোকে? চাগে ভাবিবই পৰা নাই এই চাপৰিৰ মাজতে গাঁও আছে বুলি। কেনেকুৱা সাংঘাতিক আচলতে আপোনালোকে অভিভূত হৈ পৰিব। ব্ৰহ্মপুত্ৰ বালিচৰ পাৰ হৈ দক্ষিণ মাজুলীৰ আচলতে এটা বৃহত্তৰ এলেকা। দক্ষিণ মাজুলীৰ লগতে দক্ষিণ আহতগুৰি গাঁও পঞ্চায়ত। ইমান আচলতে প্ৰাকৃতিকভাৱেও খুব সাংঘাতিক ধৰণে আচলতে চহকী এইটো এলেকা। সেইকাৰণে আচলতে ইয়াতে মানুহে বসতি কৰি থাকি ভাল পাইছে। কোনো ধৰণৰ আচলতে ইয়াত কোলাহল পৰিৱেশ নাই। আটাইতকৈ মানে প্লাছ পইণ্ট মই ভাবিছোঁ ইয়াৰ জলবায়ুটো খুব সুন্দৰ আৰু কোলাহলতাৰ পৰা বহু দূৰ নিলগত প্ৰকৃতিয়ে তেওঁলোকক যেন আচলতে লালন পালন কৰিছে, তাৰে এক যেন সান্নিধ্য আমিও আজি লাভ কৰিছোঁ। সুখী হৈছোঁ ঝাৰুবনৰ মাজে মাজে ইকৰা খাগৰিৰ মাজে মাজে বালিচৰৰ পৰা আহি একদম প্ৰকৃতিৰ শীতলী কোলাত যেন আশ্ৰয় লৈছোঁ। খুব ভাল লাগিছে। ইয়াত এটা কথা শুনি আচৰিত পাব আপোনালোকে, যে ইয়াত শিক্ষা গ্ৰহণৰ বাবে কোনো ব্যৱস্থা নাই, যাতায়াত বুলিবলৈ কোনো সুবিধা নাই। চৰকাৰে আকৌ চিঞৰি থাকে নহয়, ডিজিটেল ইণ্ডিয়া বুলি। কিন্তু এই ডিজিটেল ইণ্ডিয়াৰ ভিতৰতে এনে বহুত ঠাই আছে। দুখন নদী পাৰ হৈ যাব লাগিব, বহুত কষ্টত ইয়াৰ ল'ৰা ছোৱালীবিলাকে মানে কষ্ট কৰি পঢ়ি আছে। তো চৰকাৰে হ'লেও স্কুল এখন অলপ ব্যৱস্থাটো কৰি দিয়া হ'লে ভাল আছিলে। শেষত মোৰ এটাই অনুৰোধ, যে আমাৰ উঠি অহা জনপ্ৰজন্মই এটা শিক্ষাৰ পোহৰৰ পৰা মানে বাদ পৰিব নালাগে, তাৰে আশা কৰি এই গাঁওখনত কুমলীয়া চাপৰি আৰু আমাৰ ইফালে মদাৰগুৰি, লহবাগ চাপৰি গোটেই এৰিয়াত স্কুল এখন দিয়াৰ ব্যৱস্থা কৰে যেন, তাৰে কামনা কৰিছোঁ। নহ'লে এই ডিজিটেল ইণ্ডিয়াৰ যুগত যদি শিক্ষাৰ পোহৰৰ আঁতৰত যদি থাকে, তেতিয়াহ'লে আমাৰ মাজত অন্ধবিশ্বাস, কুসংস্কাৰ এইবিলাক গ্ৰাস কৰিব, যাতে এইবিলাক নহয়।
আৰু উঠি অহা প্ৰজন্মই অন্ধকাৰত পোত গৈ থাকিব। যাতে এইবিলাক নহয় তাৰ প্ৰতি অকণমান লক্ষ্য দিয়ে। কিনো খাই পাহৰিম তোকে মিচিনি আনিব বৰে তাকে খাই পাহৰিম